আমার মানে সব খতম হল। হেল্ল' গাইজ, ৱেলকাম টু বেক গাইজ মোৰ এটা নতুন ভিডিঅ' লৈ। মানে মই লং ভিডিঅ' বহুত দিন অনা নাই, ইউটিউব হওক ফেচবুকত হওক, মানে ইচ্ছা নাযায় গাইজ লং ভিডিঅ' বনাবা। এতিয়া মই বহুত দিনৰ মূৰত এটা লং ভিডিঅ' লৈ আহিছোঁ আৰু আজি আমি যাম বল বম ৰঙিয়াৰ পৰা একদম গুৱাহাটীত লাগি। আপোনালোকে ভিডিঅ'টো পুৰা শেষক লাগি চাই থাকিব। এতিয়া গাইজ মই ধুনীয়াকৈ গাটো ধুই আহিছোঁ। এতিয়া মই কাপোৰ চাপোৰ পিন্ধি বাকী আপোনালোকক দেখি থাকিম, আপোনালোকে চাই থাকিব। তো গাইজ আমি গা পা ধুই ধুনীয়াকৈ কাপোৰখিনি পিন্ধিলোঁ, চাই লওক কাপোৰ। এতিয়া আমি যাম মন্দিৰত, মানে তাতে প্ৰসাদ দিব, প্ৰসাদ চসাদ খাই ধুনীয়াকৈ গাৰ দিম। এয়া না চবে ওলাইছে আৰু আছে চলি মই দেখি আছোঁ আপোনালোকক। এয়া চবে ওলাইছে গাইজ এতিয়া বৰ্তমান। ক'ত যায় এতিয়া বৰ্তমান? তো গাইজ লাহে লাহে চাক চলি পূৰা ভৰ্তি হৈ গৈছে, মানে জমা হৈ গৈছে। এতিয়া আমি চবে গাড়ীত উঠিম, তাৰ আগতে মই চবকে দেখি দিছোঁ একবাৰ। দাউৰ মই হৈছোঁ মেইন ভ্লগাৰ। কোন আছে আৰু? আপোনালোকে ভিডিঅ'টো পুৰা শেষক লাগি চাই থাকিব। গাইছে বৰ উঠি কৰিছে মোৰ ভ্লগত, এইটোকে হাঁহিছে আকৌ। গাইজ পুৰা জুবিনদাৰ গান লগাই আমি যাই আছো বৰ্তমান। বৰ্তমান আছো জুবিনদাৰ একদম ফেমাছ যোনখন পেইণ্টিং আছে পাই এটা চাইডলৈ তাকছি আৰু ইয়াৰ চবে ফটো তুলি আছে। ফটো তোলাত ব্যস্ত পুৰা, ফটো তোলাত পুৰা ব্যস্ত হৈ গৈছে একদম। ভিডিঅ'টো চাল মস্ত হয়। ফাইনেলি গাইজ আমি আহি পাইছোঁ বৈশিষ্ট্য। এতিয়া বৰ্তমান আমি খোজকাঢ়ি যাই আছোঁ বৈশিষ্ট্যৰ পৰাই। গাইজ আমি ধুনীয়াকৈ আহি পালোঁ বল বম, মানে বৈশিষ্ট্যত আমি গা ধুম। প্ৰথমতে কিনিম মালা চালা, তাৰে পিছত অলপমান প্ৰসাদ কিনিম। কেনেকুৱা লাগছি গাইজ? বৰ্তমান আমি লৈ আছোঁ বস্তু একদম ধুনীয়া, একদম কম দামতে দি আছে বস্তু লৈ আছোঁ, আৰু লগতে এই ভিডিঅ' বনাই আছে। এতিয়া এই বস্তুখিনি লৈ লওঁ ভালকৈ। তো গাইজ বৰ্তমান আমি দি আছোঁ চাকি, আৰু চাকি থাকি দিয়া হৈছে প্ৰায় এয়া চকুৰ পিছত ডাঙৰ হৈছে। হয় ডাঙৰ হয়। পানী চানী তুলি কিনে খোজকাঢ়ি যাই আছোঁ। খোজকাঢ়ি মানে অলপমান আহিলোঁ আৰু এতিয়া 11:30 হৈছে। তাৰ মানে অলপমান খোজকাঢ়োঁতে আমাৰ অৱস্থা একদম বেয়া হৈ গৈছে, কিনো কম আৰু। কেনেকুৱা লাগছে এইখিনি খোজকাঢ়ি? কেনেকুৱা লাগছে? ভাল লাগছে খোজকাঢ়ি। তাৰ মানে গাড়ী খোজকাঢ়ি একদম অৱস্থা নোহোৱা হৈ যায়, ভৰি চৰি বিন্ধি যায়। শিল চিল আছে গাইজ, ভৰি ৰঙা হৈ গৈছে পুৰা। গাইজ মানে আমি এই 3 নম্বৰখন ব্ৰিজত মানে পাৰ কৰিম আৰু অৱস্থা একদম তাৰ মানে বেয়া হৈ গৈছে। কিমান খোজকাঢ়িব লগা আছে গাইজ, কিমান কি বুলি ক'ম, তাৰ মানে কথা ক'ব নোৱাৰা গৈছোঁ। টোটেল কিমান কিলোমিটাৰ? 32 কিলোমিটাৰ টোটেল গাইজ। 32 কিলোমিটাৰ খোজকাঢ়িব লাগে, বাপৰে বাপ, কম নহয়। তাৰ মানে ভৰি আৰু নচলাই গৈছে, পাম জ্বলা ফুটছে তাৰ। এটা চিধা কান্দি লৈছে প্ৰায় ক'বা গেলি গাইজ। গাইজ আমাৰ মানে চব খতম হ'ল, পূজা চূজা কৰা হ'ল। আমি অলপমান কিবা খালোঁ, মানে বহুত দিন ভাণ্ডাৰ আছে, কিন্তু কিছুমান ভাণ্ডাৰত ইমান দীঘল লাইন, মানে লাইনটো ধৰিব নোৱাৰিলোঁ আৰু খাব নোৱাৰিলোঁ। 2-1 খাইছোঁ আৰু আমাৰ অৱস্থা একদম তাৰমানে বেয়া। কেনে লাগছে অৱস্থা একদম তাৰমানে বেয়া, মাতে নলয় গাইজ।